নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ বিবিধ অসম চেনেললৈ। এটা সম্প্ৰতি কেবে ৰাজ্য দহি আছে আৰু কেবৰ পৰা সেইখন হৈ গ'ল কা। আমি এতিয়া কেবৰ পৰা কেনেকৈ কা হ'ল সেইটো বহুতে বুজি পোৱা নাই। আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। কেব হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, মানে নাগৰিকত্ব সংশোধনী বিধেয়ক। এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে আমি আগতে এটা ভিডিঅ' বনাইছোঁ আৰু সেইটো বহুতে গম পাইছে। এতিয়া প্ৰথমতে গম পোৱা নাছিল, এতিয়া গম পাইছে। এতিয়া কা কি সেইটো বহুতে গম পোৱা নাই। এতিয়া প্ৰথম কথা হ'ল, যেতিয়া চৰকাৰে এখন আইন বনাবলৈ হ'লে এইখন এখন প্ৰথম বিল বনাব লাগিব। বিল কোনে বনাব? সেইখন হয়তো ৰাজ্যসভাই বনাব পাৰে আৰু এইখন লোকসভাই বনাব পাৰে, দুখন সদনে পাৰে, যদি এখন মানে কি বিত্তীয় বিল নহয়। এতিয়া আমাৰ যিখন কেবখন প্ৰথমতে লোকসভাত উত্থাপন কৰা হৈছে। লোকসভাত উত্থাপনৰ পিছত সেইখন কি হৈছে, তাৰ সংখ্যাগৰিষ্ঠ ভোট পাব লাগিব। ভোট পোৱাৰ পিছত সেইখন ৰাজ্যসভালৈ আহিব আৰু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ ভোট পোৱাৰ পিছত সেইখন ৰাষ্ট্ৰপতি চহী লৈ যাব, অনুমোদনলৈ যাব, আৰু যেতিয়া ৰাষ্ট্ৰপতি তাত চহী কৰে সেইখন আইনত পৰিণত হয়। এতিয়া আমাৰ প্ৰথম কেবখন প্ৰথমতে এখন বিল আছিল, মানে কি নাগৰিকত্ব সংশোধনী বিল আছিল। যেতিয়া বিলখন লোকসভাত পাছ হ'ল, তাৰপিছত ৰাজ্যসভাত পাছ হ'ল, যেতিয়া ৰাষ্ট্ৰপতিয়ে চহী কৰে সেইখন এতিয়া কি হৈছে, সেইখন হৈছে এতিয়া আইন হৈছে। গতিকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট মানে নাগৰিকত্ব সংশোধনী আইন হৈছে। আৰু একদম সংক্ষিপ্ত এইখিনি কেবৰ পৰা কালৈ কেনেকৈ ৰূপান্তৰ হ'ল এইখিনিয়ে।